হয় 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 নাই 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 ঠিক আছে এনি টাইম কথা পাতি থকাতকে অলপ পঢ়াটো ফোকাস কৰ ধানী পৃথিৱীলৈ আপোনালোকক স্বাগতম জনাইছো যেহেতু লকডাউন চলি আছে সকলোৰে তলা বন্ধ ঘৰত বন্ধ আৰু হৈছো কি বৰ এটা নতুন ভিডিও লৈ আহিছো সকলোৱে যাতে ভিডিওটো চাই আৰু সকলোৱে চাই বুলি আশা কৰিলো আৰু তাৰ মাজতে এজনে কিবা এটা বুজি পায় বুলি মনতে বিশ্বাস ৰাখিলো পঢ়াৰ লগতে নিজৰ ক্যাৰিয়াৰটো ফোকাস কৰিব লাগিব বুজি পালা হেল্ল' ফ্ৰেণ্ডছ আমি নিজৰ লাইফত ফোকাস 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 এই ওয়াৰ্ডটো বহুত শুনিছো বাট আমি কোনেও ভালকে নাজানো যেন এই ফোকাস ওয়াৰ্ডটো হয় কি আৰু আমি কিয় কৰিব লাগে আৰু কেনেকৈ কৰিব লাগেটো হেতু বহুত মানুহে নাজানে ফোকাস মানে হল মনোযোগ দিয়া In this book, Inner Engineering, Sadhguru talks about clarity. He says that if you don't have clarity in your life, then you reach nowhere. এই কিতাপখনত স্পষ্টতাৰ ওপৰত কৈছে স্পষ্টতা মানে কি স্পষ্টতা হৈছে তোমাৰ জীৱনৰ লক্ষ্য কি তোমাৰ জীৱনৰ উদ্দেশ্য কি তুমি যদি তোমাৰ মনলৈ অহা ভাৱবোৰক লৈ স্পষ্ট নহয় তোমাৰ মনৰ কল্পনাবোৰক লৈ স্পষ্ট নহয় তোমাৰ মনে খোজা ভাৱবোৰৰ ওপৰত স্পষ্ট নহয় তুমি তোমাৰ জীৱনৰ লক্ষ্যৰ ওপৰত স্পষ্ট নহয় তেনে তুমি জীৱনত একো ঢুকি নোপোৱাগৈ In this book, The Secret, Rhonda Byrne has written few lines said by Bob Proctor. If you are going to see it in your mind, you are going to hold it in your hand. তুমি যদি নিশ্চিত কৰিব পাৰা যেন তোমাক কি লাগে লাইফত তেনে হলে তুমি হে বস্তুটো নিজৰ হাতৰ মুঠিত পাবা ডিপেন্ড নকৰে হে বস্তুটো কি হয় তোমাৰ ক্যাৰিয়াৰ ৰিলেটেড হওক তোমাৰ লাইফ ৰিলেটেড হওক তোমাৰ ষ্টাডি ৰিলেটেড হওক যি হওক তুমি পাবাই তুমি যদি নিজৰ মনত ভাবিব পাৰা তুমি কি বিচাৰা আৰু তুমি সেই ভাববিলাকক এটা প্ৰভাৱশালী ভাব হিচাপে প্ৰস্তুত কৰি গঢ় দি তুলিব পাৰা তেতিয়া হলে তুমি নিজৰ মনে বিচৰা ভাববোৰক নিজৰ কল্পনাবোৰক নিজৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰিবা এটা এক্সাম্পল দিব বিচাৰিম এজন ল'ৰা আছিল যোনে নিজৰ বিকম কেচিদাসত কৰিব ইচ্ছা কৰিছিল কিন্তু এডমিশন নাপালে তেতিয়া সেই ল'ৰাজনে ভাবি ললে যেতিয়া মই মাষ্টাৰ্ছ কৰিম কেচিদাস কমাৰ্চ কলেজৰ পৰাই কৰিম আৰু হে দিনা পা নিজৰ ফোকাসটো অনলি কেচিদাসৰ ওপৰতে ৰাখিল আৰু যেতিয়া কেচিদাসৰ এডমিশন ষ্টাৰ্ট হ'ল হি এখন কাগজত নিজৰ ফোকাসটো লগাই লিখি থৈ গল যে आज मुझे केसीदास में एडमिशन मिलेगा और जाने हे लराजने केसीदासत एडमिशन पाई गल और हे लराजन आन कोनो নহয় মই হয় আৰু সেই কাগজখন হৈছে এইখন যিখন তেওঁ এডমিশন লবলে যোৱা আগতে লিখি থৈ গৈছিল আজি আমি আপোনালোকক কলো ফোকাস কি হয় আৰু কিয় দৰকাৰী ফোকাসটো ইয়াৰ নেক্সট ভিডিওত আমি আপোনালোকক বুজাম যে ফোকাস কেনেকৈ কৰিব পাৰে তাৰ ফোকাস কৰা কিছুমান টেকনিক আছে কিছুমান বুদ্ধি আছে সেই বুদ্ধিবোৰ আপোনালোকৰ মাজলৈ লৈ আহিম আৰু যোনে পঢ়ি ভাল পায় ভাল ভাল কিতাপ পঢ়ি যাওক লগতে আমাৰ লগতে কিছুমান ভাল ভাল কথা আপোনালোকে কমেন্টত শেয়াৰ কৰিব বুলি আশা কৰিলো আৰু পঢ়ি ভাল নোপোৱা সকলৰ কাৰণে আমি এনেকৈ মানে কিতাপৰ মাজৰ পৰা এটা দুটা ভাল ভাল লাইন লৈ আহিম আপোনালোকৰ কাৰণে